নমস্কাৰ বন্ধু বান্ধৱীসকল, নীলিমা শৰ্মা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম। আজি এনে এটা বিষয় লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, যিটো নেকি আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই উপকৃত হ'ব বুলি মোৰ আশা থাকিল। আজি মোৰ মূল বিষয়টো হৈছে বস্ত্ৰ উদ্যোগ। আমি বস্ত্ৰ উদ্যোগ স্থাপন কৰি কেনেধৰণে আমি উপকৃত হ'ব পাৰোঁ তাৰ ওপৰতে এই ভিডিঅ'টো বনোৱা হৈছে আৰু আপোনালোকে চাই থাকক আমি কেনেধৰণে উপকৃত হ'ব পাৰোঁ বস্ত্ৰ উদ্যোগ স্থাপন কৰি নিজৰ ঠাইত আৰু নিজৰ ঘৰৰ ভিতৰতে কেনেধৰণে ৰ'দ নপৰাকৈ আৰু বৰষুণ নপৰাকৈ কেনেধৰণে আমি এইটো হ'ল মোৰ ঘৰ আৰু ঘৰৰ ভিতৰতে এইটো এটা উদ্যোগ স্থাপন কৰিছোঁ, বস্ত্ৰ উদ্যোগ। আৰু ইয়াৰ পৰাই আমাৰ বহুকেইজন আৰু কেইগৰাকীমান যুৱক যুৱতীয়ে ইয়াৰ পৰাই মাহেতি ইনকম কৰি থাকে 10-15 হাজাৰ মানৰ ইয়াৰ পৰা। আৰু সিটো ছাইডেও আছে, সিটো ছাইডে এতিয়া বৰ্তমানে দেখাওঁ। সিটো ছাইডে এখন নতুনকৈ এখন ফিটিং কৰিবলৈ আছোঁ, ছাইডত আছে। সেইটো ছাইডে আপোনালোকক কথাবিলাক ভালকৈ ক'ব নোৱাৰিম। তাত এখন আৰু সূতা লৈ থকা হৈছে আৰু এজুতি লগাবৰ কাৰণে। এতিয়া বন্ধ হৈ আছে মানে বিহু টাইম। এতিয়া তেওঁলোক ঘৰত গৈছে, আকৌ চলিব 2 দিনমানৰ পিছৰ পৰা। তেওঁলোকে কেনেকৈ বয় সেই ভিডিঅ'টো আপোনালোকক মাজত দেখাম। আৰু ইয়াত কেনেধৰণে এখন শাল পাতিবলৈ কিমান টকাৰ পৰা কিমান টকাৰ প্ৰয়োজন হয় সেই বিষয়ে আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব। আৰু গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াত আপোনাৰ ৰিহা আছে, ইয়াতো ৰিহা আছে, তাত আপোনাৰ চাদৰ আছে, তাৰ সেইটো ছাইডলৈ আপোনাৰ গামোচাৰ মেখেলা এনেধৰণে তাত বনোৱা হয়। সেইটো ছাইডত যোৰা পাব। এয়াই হ'ল মোৰ এটা সৰু বস্ত্ৰ উদ্যোগ। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কিমানখিনি উপকৃত হৈছে মই নাজানো, কিন্তু আপোনালোকে এনেধৰণে এটা বস্ত্ৰ উদ্যোগ ঘৰতে নিৰ্মাণ কৰি আপোনালোকৰ গাঁৱৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ সংস্থাপনৰ বাট এটা মুকলি কৰি দিব পাৰিব বুলি মোৰ আশা থাকিল। আৰু শেষত এটা কথা কৈ যাওঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ। গতিকে আজিলৈ সমাপ্ত কৰোঁ।